মৰ্নিং কি খবৰ সকলোৰে এতিয়া আকৌ ওলাই আহিছোঁ আমি ফুৰিবলৈ যাওঁ ফুৰিবলৈ মানে কি মই পুনেত যাওঁ ইনকম টেক্স অফিচলৈ কাম দুটামান আছে তাতে যাওঁ কৰিবলৈ আজিও শাৰী পিন্ধি আহিছোঁ যিহেতু কিমানো চুইজাৰ পিন্ধিম শাৰী পিন্ধি অভ্যাস কৰিছোঁ কাৰণ গাঁৱত গ'লে পিন্ধিবতো লাগিব ন কাৰণ শাৰী পিন্ধি আহিছোঁ আজি এতিয়া বাজিছে 12টা পোলাও বুক কৰিছোঁ আহিব এতিয়া ৰখি আছোঁ আমাৰ এইকেইটাতে আমি যাবলৈ লৈছোঁ পুনে নেপাংগে স্বাগত বুলি কোৱা জেগাডোখৰলৈ যাওঁ ইনকম টেক্স অফিচলৈ ওলাই আছোঁ গাড়ীখন মুখা আগত পাৰ হৈ গ'ল আমাৰ নেদেখিলে আজি যিহেতু মই শাৰী পিন্ধি গৈছোঁ চুইজাৰ কিমানখিনি যাম কেতিয়াবা নগাঁও শাৰী পিন্ধি যাব মন যায় শাৰী পিন্ধি আহিছোঁ দেখাই দিয়া ইফালে জেগানো কি আগতে খৰাং হৈ আছে অৱস্থা নাই শাৰী এখন ৰ'দ পৰি অৱস্থা নাই শাৰীখন এখন মই আগতে এবাৰ পিন্ধিছোঁ গণেশ পূজাত পিন্ধিছিলোঁ ভাল লাগিলে আজি নেক্সট এবাৰ পিন্ধিছোঁ আৰু ৰৈ আমনি লাগে ক'বালৈ গ'লে মানে এনেকৈ ৰখি থাকিবলৈ পালে একদম বিৰাট খং উঠে এজনে একদম হামিয়াই শিকটি অৱস্থা নাই ল'ৰাই নিম গছৰ তলতে ৰখি আছে ৰৈ পিনে নেকি মোবাইল চাই আছে নিম গছৰ তলত থাকিলে ভাল বুলি কয় আমাৰ এজনো সেইকাৰণে এতিয়া নিম গছৰ তলতে আছে ন ঠাণ্ডা হাৱা মাৰে ইয়াত মানে প্ৰায় লাইনবোৰত নিম গছে দেখা যায় আমাৰ মানে অসমত ইমান দেখা পোৱা নাযায় ইয়াত বহুত নিম গছ আছে চাৰিওফালে নিম গছ এই কোম্পানীটোৰ ওচৰতে আমি ৰখি আছোঁ যিহেতু ৰুমৰ মামা অকণমান সোমাই আছে সেইকাৰণে লোকেশ্যনটো উলিয়াব নোৱাৰে এতিয়া এইডোখৰ মেইন ৰাস্তালৈ ওলাই আহিছোঁ তেওঁলোক আহিব এতিয়া নিবলৈ আমাক আমি গৈ থাকিম দেৰিকৈ ওলাইছোঁ কাৰণ ইনকম টেক্স অফিচটো বহুত দেৰিকৈ খোলে 12:30মান বজাত খোলেহে আৰু বেছি কামো নাই অলপ কাম আছে কিবা এটা সুধিবলগীয়া আছে সুধিম আৰু আহিম আজি এহেঁতি কমচে কম ছেপ্টেম্বৰৰ পৰা গৈয়ে আছোঁ ছেপ্টেম্বৰৰ পৰা এতিয়া ফেব্ৰুৱাৰী সোমালেহি আৰু কিমান দিন যাব লাগিব গমেই নাপাওঁ কামটো হোৱাই নাই কামটো হ'লেই হয় আৰু একদম ভগৱানকে চিন্তা কৰিছোঁ কামটো কেতিয়া হয় কি হ'ল ৰৈ আমনি লাগিছে নি গৈ আছা যে এইফালে যাওঁ গৈ আমনি লাগিছে ৰখি আমনি লাগিছে নেকি আমাৰ ডেকালা দুটা তেওঁ আকৌ মই নগ'লে নাযায় হেনো তেওঁক ক'লোঁ নিজে যাব ক'লোঁ তেওঁ কৈছে কি মই নগ'লে নাযাওঁ অকলে যে গৈ ভাল নালাগে হেনো আমি গৈ আছোঁ আহিলে গাড়ীখন ৰুমৰ পৰা ওলাই গৈ আছোঁ লাগিব আধা ঘণ্টামান লাহে গৈ আছোঁ পামগৈ আৰু ৰ'দো যিমান দিছে যাবলৈ মনে নাযায় তথাপিও কাম নাছে কাৰণে যাবতো লাগিবই কিছুমানৰ আগত বহি লৈছে সেইফালে বাপেক আৰু মই সি আগত বহি লৈ প্ৰায় গ'লে মানে আগতে বহিলে আজি হৈছে শিৱাজী মহাৰাজৰ জয়ন্তী ইয়াত গোটেই ৰাস্তাত এইটোৱে দেখিব মহাৰাষ্ট্ৰত শিৱাজী মহাৰাজৰ জয়ন্তী যিহেতু আমিও ট্ৰেফিক জামৰ ওচৰতে ফচি গ'লোঁ पूरा হৈছে ৰাস্তাটোত पूरा सिटी में होगा हाँ सिटी में हो जाएगा এই সাইডটো ৰাস্তাটোত আজি শিৱাজী মহাৰাজৰ হেৰিয়ে দেখিবা যিহেতু মহাৰাষ্ট্ৰত শিৱাজী মহাৰাজে বেছি হয় আছে এতিয়া মই বনাবলৈ লৈছোঁ পনীৰ পালেং এইফালে পনীৰখিনি অলপমান ভাজি লৈছোঁ আৰু বিলাহী এটা কাটি লৈছোঁ লগতে আদা ৰচুন এইখিনি মই পেষ্ট কৰিবৰ কাৰণে থৈ লৈছোঁ
বোলে পালেংখিনি মই বইল কৰি লৈছোঁ, গৰম হৈ আছিলে কাৰণে এনেকৈ অলপমান খৰাহিটো ঠাণ্ডা পানী দি পিনি ভালদৰে ধুই লৈছোঁ, যিটো গৰম হৈ থাকিলে মিক্সিটো বেয়া হৈ থাকিবৰ কাৰণে। এয়া তাৰপৰা আহি মানে অলপ টাইম ৰখি আকৌ ভাত বনোৱাত লাগিলোঁ, যেতিয়া মই যাওঁতে ভাত বনাই থৈ নগ'লোঁ, চুনু ভোক লাগিছিলে। এইখিনি মই পটাপট বনাই লওঁ। এইফালে মই কেৰাহীখন পাতি লৈছোঁ, ৰাইতাটোৱে আজি কিবা উল্টা পুল্টা কৰিছে। এইফালে মোৰ জুই চলা দি লগাবলৈ বহুত ভয় লাগে, কেনেবাকৈ কিবা হয় বুলি, হাত চাত জ্বলি যায় বুলি। এইফালে লৈ লৈছোঁ মচলাটো মই মানে অলপ নিম চাপ দিছোঁ, আমাৰ ৰুমত সেই নিম চাপ আছে, সেই হয় বুলি অকণমান পুৰি পেলাই আমি এনেকৈ থৈ লৈছোঁ। কেৰাহীত সেই ফ্ৰাই কৰা তেলখিনি আছিলে, সেইখিনিয়ে বনাইছোঁ। দি দিম এতিয়া মই জিৰা, পাঁচফোৰণ ইমান দি দিম। এইফালে পেষ্ট কৰি লোৱা আদা ৰচুনখিনি এনেকৈ বিলাহীখিনি দি দিম মই। সেই অৱস্থা বেয়া মোক হ'ব, গোটেই হাতত চিটিকনি পৰি অৱস্থা সেয়েহে ভাত বনাবলৈ মন নোযোৱা হৈছেগৈ এইখনৰ পৰা, হাত চাত জ্বলি শেষ। ইয়াতে দি দিম এতিয়া মই হালধি অলপমান দি দিছোঁ। আচলতে পাত শাকত হালধি নিদিলেও হয়, কিন্তু মই দি দিওঁ। সোৱাদ অনুযায়ী নিমখ, লগতে অকণমান পনীৰ টিক্কা মছলা দি দিছোঁ, তেতিয়া খাই ভাল লাগিব। টিক্কা মছলা ভালহে গাতে পৰিলে চিটিকনি, ভালদৰে কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি থাকিম। এইখিনি এতিয়া তেল দি অহাত মই এতিয়া দি দিম পালেং, পিচি লোৱা পালেংখিনি ঢালি দিম। একদম ধুনীয়া, মানে বেছি টাইমো নালাগে, ধুনীয়াকৈ ৰেচিপি, খাবলৈও ভাল লাগে। আমাৰ চুনুৱে যিহেতু পালেং শাক চব্জি বনালে নাখায়, এনেকৈ বনালে মানে যদি দাইলত দিওঁ কিবা কৰোঁ সি নাখায়, এনেকৈ পালেং শাক কণীৰ লগত বনালে সি খাব। এতিয়া দিছোঁ মই কণীখিনি বা কিছুমানে এনেকৈ নভজাকৈ দি দিয়ে কেঁচাকৈ, মই কিন্তু এনেকৈ দিহে ভাল পাওঁ। ইয়াতে অলপমান পানী দি দিম, বহুত ডাঠ হৈ গৈছে। এয়া মোৰ ৰেডি হৈ গ'ল পনীৰ পালেং, ধুনীয়াকৈ এতিয়া খাবহে লাগে। সি কৈ আছে পনীৰ পালেং মছলা, তাক সুধিছোঁ নিবিনে নিনিয় কামলৈ, সি কৈছে নিম। এনেকৈ দিলে মানে খুব মানে খাই বেয়া পায় সিহঁতি, মই খাই ভাল পাওঁ, সিহঁতি খাই বেয়া পায়। এনেকৈ সি মোক কৈ আছে নিম জানো, মই বোলো এনেকৈ লৈ যাব, আজি চবেই খাই ভাল পাব, হয় নাই? হৈ গ'ল। তাৰ কাৰণে মই টিফিনটো ৰেডি কৰোঁ। যিহেতু তাৰ ডিউটি আছে, চুনুৱে বাহিৰত খেলি আছে, তাকো আনিবগৈ লাগে, আন্ধা হৈ আহি আছে। লাইটটো জ্বলাই